যদি আপোনালোকে ব্যৱহাৰ কৰে স্মাৰ্টফোন তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ স্মাৰ্টফোনত এটা অপচন নিশ্চয়কৈ দেখিছে অপচনটো কি নিশ্চয়কৈ গম পাইছে মই কি ক'বলৈ ওলাইছোঁ আপোনালোকৰ ফোন যেতিয়া লগ অৱস্থাত থাকে পেটাৰ্ণ বা পিন খুলিবলৈ কাৰণে যেতিয়া আপোনালোকে চেষ্টা কৰে তাৰ তলতে এটা অপচন ওলায় ইমাৰ্জেঞ্চি কল বুলি সেই ইমাৰ্জেঞ্চি কলটোত আপোনালোকে যেতিয়া আপোনালোকে টাচ কৰি চায় হয়তো আপোনালোকে কেতিয়াবা চাইছে আপোনালোকৰ মাজে বহু সংখ্যকে চাইছে বা চেষ্টাও কৰি চাইছে ডায়াল পেড এখন ওলায় ইমাৰ্জেঞ্চি যেতিয়া আপোনালোকে টাচ কৰে সেই ডায়াল পেডত আপোনালোকে বিভিন্ন ধৰণৰ নাম্বাৰ টাইপ কৰি পেলাই কল কৰিবলৈ চেষ্টা কৰে কিন্তু কল নাযায় এই ইমাৰ্জেঞ্চি অৱস্থাত আপোনালোকৰ কেতিয়াবা কি হয় পেটাৰ্ণ পাহৰি যায় পিন পাহৰি যায় মানে পাহৰি নাযায় আপোনালোকৰ খেলিমেলি লাগে লৰালৰি অৱস্থাতে তেতিয়া তেনেকুৱা সময়তে আপোনালোকে কাৰোবালৈ আৰ্জেণ্ট কল কৰিব লগা হয় সেই আৰ্জেণ্ট কল কৰিবৰ কাৰণে এই ইমাৰ্জেঞ্চি কল অপশ্যনটো দিয়া হৈছে আৰু এই ইমাৰ্জেঞ্চি কলটোত আপোনালোকে নিজৰ প্ৰিয়জনৰ কণ্টেক্ট আপোনালোকে ছেভ কৰি ৰাখিব পাৰে কেনেকৈ এইটো ছেভ কৰি ৰাখিব পাৰে বহুত ইণ্টাৰেষ্টিং নহয় জানো আৰু ভুলক্ৰমে আপোনালোকৰ ইমাৰ্জেঞ্চি কল কেতিয়াবা অট'মেটিকভাৱে লাগি যায় কিন্তু এইটো কেনেকৈ সম্ভৱ অট'মেটিকটো কেতিয়াও ইমাৰ্জেঞ্চি কল লাগিব নোৱাৰে নহয় জানো কিন্তু এইটো কেনেকৈ সম্ভৱ সেই বিষয়ে আজি ইমাৰ্জেঞ্চি কলৰ সবিশেষ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ তেতিয়াহ'লে নমস্কাৰ ৰাইজসকল আপোনালোকক স্বাগতম জনাইছোঁ আছামিজ টেকনিকেল টিপছলৈ আৰু আশা কৰোঁ আপোনালোকৰ এই ভিডিঅ'টো হেল্পফুল হ'ব এই ইমাৰ্জেঞ্চি শব্দটোৰ পৰা আপোনালোকে নিশ্চয়কৈ অনুধাৱন কৰিব পাৰিছে এই ইমাৰ্জেঞ্চিটো হয় কি ইমাৰ্জেঞ্চি কল অপশ্যনটো হয় কি ইমাৰ্জেঞ্চি কল অপশ্যনটো হৈছে আপোনালোকৰ ইমাৰ্জেঞ্চি মুহূৰ্তত কল কৰিবৰ কাৰণে স্মাৰ্টফোনত দিয়া এটা ফিচাৰ্ছ হয় আৰু এই ইমাৰ্জেঞ্চি অপশ্যনত আপোনালোকে ইমাৰ্জেঞ্চিভাৱে কাৰোবাক কল কৰিব পাৰিব কিন্তু সেইটো তেতিয়াহে সম্ভৱ যেতিয়া আপোনালোকে সেই ইমাৰ্জেঞ্চি অপশ্যনত আপোনালোকে সেই কণ্টেক্টটো আগতীয়াকৈ ছেভ কৰি ৰাখে যদি আপুনি আগতীয়াকৈ ছেভ কৰি নাৰাখে তেতিয়াহ'লে আপুনি ইমাৰ্জেঞ্চি অৱস্থাত সেই কলটো লগাব নোৱাৰে আপোনালোকে সেইকাৰণে বিভিন্ন ধৰণৰ ইমাৰ্জেঞ্চি নাম্বাৰ যাক আপোনালোকে ধৰক ভাবে যে এইটো ইমাৰ্জেঞ্চি নাম্বাৰ কেতিয়াবা কিবা কাৰণত কল কৰিব লগা থাকিলে আপোনালোকে মোবাইলৰ পেটাৰ্ণ বা পিন পাহৰি গ'ল আপোনালোকে ভুলক্ৰমে ধৰক আপোনালোকে কিবা চিন্তা ভাৱনা কৰি আছিলে নতুবা কিবা কাম ব্যস্ততাৰ বাবে ধৰক আহি পেলাই লৰালৰিতে পিন পেটাৰ্ণ পাহৰি গ'ল ধৰক মাৰি দিলে উল্টা পুল্টা তাৰপিছত আপোনালোকে 29 ছেকেণ্ড ফাৰ্ষ্টতে ৱেইট কৰিব লাগিব সেইটো সময়ত যদি আপোনালোকে কল কৰিব লগা হয় তেতিয়াহ'লে আপোনালোকে সেই ইমাৰ্জেঞ্চি অপশ্যনত থকা কণ্টেক্টবোৰত আপোনালোকে কল কৰিব পাৰিব কিন্তু কেনেকৈ সম্ভৱ আপোনালোকক মই মোবাইল স্ক্ৰীণত লৈ যাওঁ আৰু সেইদৰে কেনেকৈ আপোনালোকে সেই কণ্টেক্টবোৰ ছেভ কৰিব সেইটো আপোনালোকক দেখাম তাৰ আগতে আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকক কেতিয়াবা এই ইমাৰ্জেঞ্চি কলটো অট'মেটিক লাগি যায় ইয়াৰ কাৰণটো কি বুলি ভাবে ইয়াৰ কাৰণ আপোনালোকে নিজেই কাৰণ এই ইমাৰ্জেঞ্চি কলটো অট'মেটিক কোনো কাৰণতে নালাগে ভুলক্ৰমে আপোনালোকৰ এইটো হয় আপোনালোকে হয়তো আগতে নাজানিছিলে চাগৈ যে আপোনালোকৰ যিটো মোবাইলৰ পাৱাৰ কি সেই পাৱাৰ কিটো যদি আপোনালোকে ভুলক্ৰমে 3বাৰ দাব খাই যায় সেইটো সময়ত আপোনালোকৰ ইমাৰ্জেঞ্চি কল অট'মেটিকভাৱে লাগি যায় আৰু ইমাৰ্জেঞ্চি কল লাগিলে আপোনালোকে ইমান ভয় কৰিবলগীয়া একো নাই যেতিয়া যদি কলটো আপোনালোকৰ ৰিচিভ কৰে তেতিয়াহ'লে ক'ব যে ভুলক্ৰমেটো লাগিলে ক্ষমা কৰিব এইটো ইমাৰ্জেঞ্চি কল লাগিছিলে আপোনালোকৰ সেই ইমাৰ্জেঞ্চি কলটো লাগে ক'ত ওচৰৰে সহায়কাৰী কেন্দ্ৰত লাগে আৰু তাত পৰা আপোনালোকে পুলিচক ফায়াৰ ব্ৰিগেডক বা আপোনালোকৰ এম্বুলেঞ্চ এইবোৰক কল কৰিব পাৰিব এইটো বহুত সুবিধা আছে তাৰ কাৰণে ইমাৰ্জেঞ্চি এটা নাম্বাৰ আছে 112 এইটোৰ যোগেদি আপোনালোকে ইমাৰ্জেঞ্চি কল কৰিব পাৰিব এইটো নিশ্চয় গম পালে তেতিয়াহ'লে বলক ইমাৰ্জেঞ্চি নাম্বাৰ এটা কেনেকৈ আপোনালোকে ছেভ কৰিব আৰু ছেভ কৰি কেনেকৈ আপোনালোকে এইটো কল কৰিব পাৰিব ইমাৰ্জেঞ্চি অৱস্থাত তেতিয়াহ'লে আপোনালোকক মই মোবাইলৰ ভিতৰলৈ লৈ গৈছোঁ আৰু আপোনালোকে চাব কেনেকৈ এইটো এটা মানে ইমাৰ্জেঞ্চি নাম্বাৰ এটা ছেভ কৰিব পাৰিম আপোনালোকৰ যেতিয়া স্ক্ৰীন অফ হৈ থাকে তেতিয়াহ'লে তেনেকৈ তলত এটা অপশ্যন দেখে যে ইমাৰ্জেঞ্চি কল বুলি এই ইমাৰ্জেঞ্চি কলটো যদি আপোনালোকে ক্লিক কৰে তেতিয়াহ'লে এনেকৈ এখন স্ক্ৰীন দেখে আৰু ডায়াল পেডখনত আপোনালোকে যিকোনো নাম্বাৰ ডায়াল কৰি পেলাই ডায়াল কৰাটোত আপোনালোকে অসমৰ্থ হয় কল নাযায় এই ৰঙা তাৰ কাৰণতে এটা ৰঙাকৈ চিম্বল আছে সেইটো ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা এখন লিষ্ট দেখে যে নো ইমাৰ্জেঞ্চি কণ্টেক্ট বুলি আহে এতিয়া যেহেতু মোৰ তাত ছেভ নাই সেইকাৰণে ইয়াত এনেকৈ শ্ব' কৰিছে আপোনালোকে 112 যিটো ইমাৰ্জেঞ্চি নাম্বাৰ আছে সেইটোত আপোনালোকে কোনো ধৰণৰ ছেভ নকৰাকৈ আপোনালোকে ডায়াল কৰিব পাৰিব সেইটোত কৈছিলোঁ আপোনালোকৰ কেনেকৈ আপোনালোকৰ কল লাগে আৰু এতিয়া ইমাৰ্জেঞ্চি কলটো আপোনালোকে ছেভ কৰিবৰ কাৰণে কি কৰিব লাগিব আপোনালোকৰ ফোনত যাব পাৰে ফোনত নগৈ পেলাই আৰু এটা অপশ্যন আছে আপোনালোকৰ হাতত এইটো কণ্টেক্ট বুলি যে আপোনালোকৰ যিটো অপশ্যন থাকে তাত যাব পাৰে
তাত আপোনালোকে ক্লিক কৰাৰ পিছত আপোনালোকৰ নিজৰ যিটো কণ্টেক্ট মানে আপোনালোকৰ কণ্টেক্টতো মোৰ বহুত আছে বাৰু ইয়াৰে আপোনালোকে যিটো কণ্টেক্ট ৰাখিব বিচাৰে মই ইয়াত বাৰু মোৰ নিজৰ হোম নাম্বাৰটো ৰাখিব বিচাৰিম কিবা ইমাৰ্জেঞ্চি অৱস্থাত ফোন কৰিবলৈ সেইকাৰণে হোমটোত মই প্ৰথমতে ক্লিক কৰিম ক্লিক কৰি ইয়াতে ওলাই ওপৰত আপোনালোকৰ এডিট বুলি ওলাই বিভিন্ন ক্ষেত্ৰত আপোনালোকে বিভিন্ন ধৰণৰ ওলাব মই এতিয়া যেহেতু স্যামসাং ইউজ কৰি আছো সেইকাৰণে ইয়াত এইটো ধৰণৰ অপচন ওলাই এডিট বুলি ইয়াত এডিটত ফাৰ্ষ্টতে আপোনালোকে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছতে আপোনালোকে দেখিব এইটো এখন ইন্টাৰফেস ওলাব তাত আপোনালোকে প্ৰথমতে দেখিব হোম নামটো ওলাব তাৰপিছত থাকিব নাম্বাৰটো তাত আপোনালোকৰ নিজৰ যি সেভ কৰে সেই বুলি ওলাই থাকিব তাৰপিছত থাকিব ইমেইল বুলি আৰু ইমেইলটোতো আপোনালোকে নিজৰ ইচ্ছামতে দিলেও পাৰে যদি ইচ্ছা কৰে তাৰপিছত তলতে থাকে গ্ৰুপ বুলি এটা অপচন থাকে আপোনালোকৰ যেতিয়া কন্টেক্টটো এডিটত যাব তেতিয়া হলে এনেকৈ নিশ্চয়কৈ দেখিব গ্ৰুপৰ অপচনটো থাকে সেই গ্ৰুপটোত আপোনালোকে যেতিয়া ক্লিক কৰিব গ্ৰুপৰ ইয়াত যেতিয়া আপুনি ক্লিক কৰিব ক্লিক কৰিলে আপোনাৰ ইমাৰ্জেঞ্চি কন্টেক্টৰ কাৰণে এটা অপচন ওলাব এতিয়া আপোনালোকে স্ক্ৰীনত দেখিছে আপোনালোকে তেনেকৈ এটো তাত ক্লিক কৰি ল'ব লাগিব ক্লিক কৰি আৰু বাকি বিভিন্ন অপচন থাকে মই ফ্যামিলিটো বাৰু হে কৰিছো তেনেকৈ আপোনালোকে ক্লিক কৰি আপোনালোকে ওপৰত দেখিছে সেভ বুলি এটা অপচন আছে আপুনি সেই সেভৰ অপচনত গৈ আপোনালোকে ক্লিক কৰিব পাৰিব যেতিয়া আপোনালোকে সেভত ক্লিক কৰিব আপোনালোকৰ এটো ইমাৰ্জেঞ্চি কন্টেক্টৰ কাৰণে সেভ হৈ যাব মই আৰু এটা নাম্বাৰ সেভ কৰি লৈছো বাৰু নিজৰ সুবিধাৰ কাৰণে এটো মোৰ ৰিপনৰ নাম্বাৰটো সেভ কৰিছো বাৰু এটো কন্টেক্ট ক্লিক কৰিলো তাৰ পিছত আপোনাৰ ফ্যামিলিটো ক্লিক কৰি পেলাই তো সেভ কৰি দিছো এটা মই আপোনালোকক লক স্ক্ৰীনত দেখাইছো ইমাৰ্জেঞ্চি কলত ক্লিক কৰাৰ পিছত আপোনালোকে এই ঘণ্টিটো দেখিছে এই ঘণ্টিটো এটোত ক্লিক কৰাৰ পিছত দেখিছে মই যিটোটা নাম্বাৰ সেভ কৰিছিলো আগতে আপোনালোকৰ ইমাৰ্জেঞ্চি কল ইয়াত নাছিলে কিন্তু এই দুটা দেখিছে নহয় এতিয়া অপচন আহি গল মই যদি কল কৰিব বিচাৰো ইয়াৰে মই হোমটোতে যদি ক্লিক কৰো তাহলে ইয়াৰ পৰা মই কল কৰিব পাৰিম দেখিছে ক্লিক কৰাৰ পিছত আপোনালোকৰ এই কল লাগিব এই কলিং হৈ আছে মই বাৰু কাটি দিছো এনেদৰে আপোনালোকে কল কৰিব পাৰিব আশা কৰো আজি এই ভিডিওটো আপোনালোকক সহায় কৰিব কিছু পৰিমাণে আপোনালোকৰ হেল্পফুল হ'ল এই ভিডিওটো হয়তো আপোনালোকে আগতেকৈ জনা নাছিলে যদি আপোনালোকে ভিডিওটো চোৱাৰ বাবে আপোনালোকৰ কিছু পৰিমাণে আপোনালোকৰ হেল্পফুল হ'ল তেতিয়া হলে লাইকৰ বটনটো নীলা কৰি যাবলৈ কাৰণে নাপাহৰিব কাৰণ এটো মোৰ ফাৰ্ষ্ট ভিডিও হয় টেকনিকেলৰ মোৰ কোৱাত কিবা ভুল ভ্ৰান্তি হৈ যাব পাৰে তাৰ বাবে মই ক্ষমা কৰি দিব আৰু মানে অলপ কথা কওঁতে অলপ মানে মোৰ কনফিডেন্সটো ইমান পোৱা নাই কাৰণ মোৰ ফাৰ্ষ্ট ভিডিও হয় যদি আপোনালোকৰ ভাল লাগে তেতিয়াহলে লাইক কৰিব শেয়াৰ কৰিব আৰু প্লাস সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ এনেকুৱা ধৰণৰ মই ইন্টাৰেষ্টিং টপিক আপোনালোকৰ মাজলৈ লৈ আহি থাকিম আৰু এনেকুৱা ধৰণৰ ইন্টাৰেষ্টিং টপিক আৰু পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে লাইক নিশ্চয় কৰিব কাৰণ আপোনালোকৰ এটা লাইকে মোক এনেকুৱা ধৰণৰ ভিডিও বনাবলৈ অনুপ্ৰাণিত কৰিব তেতিয়াহলে নমস্কাৰ আইসকল আজিলৈ মাগিছো বিদায় ধন্যবাদ